বিটিআৰ গভৰ্ণমেণ্ট যাতে সদায় থাকে ইয়াতে মই সেইটোৱে বিচাৰোঁ। ইয়াৰ মানুহে এই অঞ্চলৰ মানুহ যাতে বিটিআৰ চৰকাৰক মানে UPL চৰকাৰক সমৰ্থন কৰে সেইটো মই বিচাৰোঁ। সেইটো মই সকলোক কৈ থাকিম যে আমাৰ কাৰণে UPL চৰকাৰে এইটো কৰিছে, আমাৰ যাতে তাৰ সমৰ্থন কৰিব লাগে। কেনেকুৱা 2 লাখ যে চেক পালে 2 লাখ চেকৰ কাৰণে আপুনি ৰাইজৰ কেনেকুৱা বেনিফিট হ'ব বুলি ভাবে? এইটো বহুত ভাল হ'ব। আমি মানে ইয়াতে বেছিভাগই মানে দুখীয়া মানুহ থাকোঁ ইয়াতে, তো দুখীয়া মানুহ কাৰণে এই মন্দিৰটো মানে কমপ্লিট কৰিব নোৱাৰোঁ। এতিয়া আমি এই মানে এইটো অনুদান পাই এই মন্দিৰটো এতিয়া কমপ্লিট কৰিম। এইটো মানে মন্দিৰটো আমাৰ মাজতে এটা ধুনীয়া হৈ থাকিব, আমাৰ সকলোৱে ভাল লাগিব। আগৰ দিনত এনেকুৱা পোৱা নাছিলে নেকি আপুনি আপোনাৰ গাঁৱত? নহয় পোৱা নাছিলে না? এতিয়া ফাৰ্ষ্ট টাইম? এইটো ফাৰ্ষ্ট টাইম। কি ক'ব এই মুহূৰ্তত? সেইগতে কি আমি আমাৰ চৰকাৰৰ পৰাও মই এইটো বিচাৰিছিলোঁ। এতিয়া আমাৰ এটা মন্দিৰ আছে, মন্দিৰত আমি বহুত কাম অলপ আগবাঢ়িও ৰখি গৈছিলোঁ। এতিয়া সিহঁতে যিটো সহায় কৰিলে বহুত আমাৰ উপকাৰ হ'ল, উন্নতি হ'ব। আগৰ দিনত আপুনি বিজেপি নাছিল নেকি? বিপিএল দলত আগত নাছিলোঁ, এতিয়া বিপিএল দল যেতিয়া আহিছে এতিয়া আমি বিপিএল দলতেই আছোঁ। এই UPPL চৰি বিপিএল নহয়। কেনেকুৱা লাগিছে মনটো এতিয়া ৰাইজৰ যি আপোনাক মন্দিৰৰ কাৰণে 2 লাখ চেক দিলে, কেনেকুৱা লাগিছে মনটো? বহুত বহুত ধন্যবাদ দিছে, বহুত আনন্দ লাগিছে। আৰু এতিয়া আমি ভাবিও নাছিলোঁ যে এইটো এনেকুৱা হ'ব, আমি পাম বুলি। আমাৰ সুভাষচন্দ্ৰত আমিয়ে পালোঁ আৰু কোনেও পোৱা নাই এতিয়ালৈকে। আৰু অহা সময়ত টিচাৰ গভৰ্ণমেণ্টৰ কিবা আশা কৰে নেকি আপুনি? এইটো সদায় সদায় আশা কৰোঁ, আমাৰ ৰাইজে সদায় এইটো আশা কৰি আছে। এই মন্দিৰৰ নামৰ কিমান গাঁওখন আপোনাৰ মন্দিৰৰ এই মন্দিৰৰ নামৰ এতিয়াতো 2 লাখ চেক দিলে, আপোনাৰ মন্দিৰৰ কেইটা গাঁৱতো মানে ইনভলভ আছে? আমার মন্দিৰত কোটা গাঁও মানে কি আমার মন্দিৰ আমাৰ এই অঞ্চলৰ যিবিলাক আছে সবাই আহে। এইটো ৰাইজৰ মন্দিৰ নহয়, ৰাইজৰ মন্দিৰ, ৰাইজৰ কাৰণে সবাই আহিব ঠাকুৰৰ। বিচাৰ চৰকাৰক কি আহ্বান জনাব আপুনি? অশেষ অশেষ ধন্যবাদ। এইটো ধন্যবাদ আমি ক'বই নোৱাৰোঁ মুখেৰে, এনেকুৱা প্ৰকাশ কৰিব নোৱাৰোঁ। মানে আমি এতিয়াও ভাবাই নাছিলোঁ যে আমি এতিয়া এইটো পাম বুলি।